নমস্কাৰ এই মুহূৰ্তে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথম খবৰটো হৈছে এটা খুব ডাঙৰ খবৰ। ভৱিষ্যতে যিসকলে নতুনকৈ ঋণ ল'ব তেওঁলোকে চৰকাৰৰ পৰা কোনো ৰেহাই নাপায়। ভৱিষ্যতে ঋণ ল'লে নিজাববীয়াকৈ পৰিশোধ কৰিব লাগিব ঋণ। লগতে 2021 চনৰ 31 মাৰ্চৰ পিছত যিসকলে ঋণ লৈছে সেইসকলৰ দায়িত্ব লয় হিমন্ত চৰকাৰে। বিত্তীয় প্ৰতিষ্ঠানৰ পৰা জাননী গ'লে দায়ী নহ'ব চৰকাৰ। ভৱিষ্যতে কোনো ঋণ ৰেহাই দিয়া নহ'ব বুলি এক ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা। লগতে তিনিটা পৰ্যায়ৰ ঋণ ৰেহাইৰ বিপৰীতে এতিয়ালৈ চৰকাৰ ব্যয় নহয়। 2021 চনৰ 31 মাৰ্চৰ পিছত ঋণ লোৱাসকলৰ ঋণ পৰিশোধ নকৰে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে খুব ডাঙৰ খবৰ। ৰাজ্যিক কেবিনেটৰ 10টা বৃহৎ সিদ্ধান্ত ৰাজ্যবাসীৰ বাবে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অৰুণোদয়ৰ আঁচনিত নতুনকৈ সংযুক্ত কৰা হ'ব এইবাৰ 6 লাখ হিতাধিকাৰীক। লগতে 11 আৰু 12 অক্টোবৰত 6 লাখ হিতাধিকাৰীক ৰাজহুৱাভাৱে প্ৰদান কৰা হ'ব পত্ৰ। ৰাজ্যৰ প্ৰত্যেকখন জিলালৈ এগৰাকী মন্ত্ৰী গৈ হিতাধিকাৰীক প্ৰদান কৰিব পত্ৰ। আৰু 10 নৱেম্বৰৰ পৰা 6 লাখ নতুন হিতাধিকাৰীয়ে নিয়মীয়াকৈ লাভ কৰিব এই ধন। আৰু 13 অক্টোবৰত ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰীসকলে লাভ কৰিব চাইকেল। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। 16 অক্টোবৰত 2,22,000 মাইক্ৰ' ফাইনেন্সৰ ঋণ মহিলাই লাভ কৰিব ঋণমুক্ত প্ৰমাণ পত্ৰ। লগতে সীমা নিৰ্ধাৰণৰ সমস্যা দূৰ কৰি শীঘ্ৰে জিলা হিচাপে ঘোষণা কৰা হ'ব বজালী জিলাক। দেহৰ হকে খুজি শ্বহীদ হোৱা সেনা জোৱানৰ পৰৱৰ্তী উত্তৰাধিকাৰী প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। যোগ্যতা অনুসৰি শ্বহীদ সেনা জোৱানৰ পৰৱৰ্তী উত্তৰাধিকাৰীয়ে লাভ কৰিব চৰকাৰী চাকৰি। বিদ্যুৎ কৰ্তনৰ সমস্যা দূৰ কৰিবলৈ 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব চৰকাৰে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। চলাৰী এজেঞ্চিৰ কৰ্পৰেট লিমিটেডৰ পৰা ক্ৰয় কৰা হ'ব 10 মেগাৱাট বিদ্যুৎ। পৰৱৰ্তী খবৰটো হৈছে যে নাকা তালাচী চলোৱাৰ সময়ত আৰক্ষীক মহতিয়ালে এইবাৰ দ্ৰুতবেগী বাইকে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাইক আৰক্ষীজনে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। হোজাইৰ কপাহপাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু আৰক্ষীয়ে নাকা তালাচী চলাই থকা সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আৰু পৰৱৰ্তী খবৰটো হৈছে যে সংসদতো সুৰক্ষিত নহয় মুছলমান। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। উমিয়াত উলেমা ইন্দিৰ মৌলানা আচাৰ্য মাদানীৰ এই বৃহৎ মন্তব্য। তেওঁ কৈছে যে সদনত মুছলমান সংসদক ব্যৱহাৰ কৰা হ'ল অসংসদীয় ভাষা। লোকতন্ত্ৰৰ ইতিহাসত এয়া লজ্জাজনক এক ঘটনা। আৰু 8 বছৰীয়া মুছলিম শেখে ৰক্ষা কৰিলে ৰেল যাত্ৰীৰ জীৱন। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এইবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে 8 বছৰীয়া মুছলিম শেখে। পিন্ধি থকা ৰঙা স্পৰ্টিং খুলি সংকেত দিছিল যাত্ৰীবাহীৰ দলক। এই 8 বছৰীয়া যুৱকজনে দেখুৱালে নিজৰ প্ৰতিভা আৰু ইয়াক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিছে। ৰেল ট্ৰাকৰ তলত ভয়ানক গতিত গাত ঠেকিছিল মুছলিম শেখে আৰু তাৰ পৰাই তেওঁ ৰক্ষা কৰিছিল সমগ্ৰ